তাৰপিছত দাদাই ক'লে মই 21st আহিম, 21 তাৰিখে আহিম বুলি কৈছিলে। দাদাই প্ৰত্যেকটো কথা মৃত্যুৰ আগমুহূৰ্তলৈ যেনেকৈ কথা কৈছিলে তেনেকৈ ৰাখিলে। 21 তাৰিখে আহিলে, কিন্তু এনেকৈ আহিব বুলি আমি কোনো ভবা নাছিলোঁ। একচুৱেলি আজি এনেকৈ এই দিনটো আহিব বুলি আমি কোনেও ভবা নাছিলোঁ। আৰু দাদাৰ এইটো বহুত ডাঙৰ এটা ড্ৰিম প্ৰজেক্ট আছিলে, ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে কথা দাদাই মোক 2021তে কৈছিলে, যেতিয়া মই দাদাৰ লগত মনৰ কইনা গীতটোত অভিনয় কৰিবলৈ সক্ষম হৈছিলোঁ। তেতিয়া দাদাই কৈছিলে যে তই কিন্তু মোৰ চিনেমা ৰৈ ৰৈ বিনালে থাকিব লাগিব। দাদাই তেতিয়াই কৈছিলে 2021ত যে মোৰ 12 ইয়াৰ্ছৰ এটা সপোন তই ভালকৈ কৰিব লাগিব কিন্তু দেই। তাৰপিছত মই কৈছিলোঁ হ'ব দাদা, মই যিমান পাৰোঁ মই কৰিম। আৰু মোক বহুত সৰুৰ পৰা লগ পাইছিলে, ক্লাছ 8-9ৰ পৰা পাইছিলে। প্ৰথম চিনাকি মই দাদাৰ লগত এটা গীত গাইছিলোঁ, লাহৰী বুলি গীতটো গাইছিলোঁ। গীতটোত দাদাই যেতিয়া দেখিলে, দাদাই ক'লে যে তই ভাল গাৱ, অভিনয়ো খুব ভাল কৰ, তই মোৰ লগত থাকিব লাগিব দেই মনৰ কইনা গানটোত। তাৰপাছত তেনেকৈ 2021ত মনৰ কইনা কৰাৰ পাছত দাদাই নিজৰ সপোনটোৰ কথা কৈছিলে, ৰৈ ৰৈ বিনালেখনৰ কথা কৈছিলে। আৰু ফাইনেলি 2025ত আমি ৰৈ ৰৈ বিনালে শ্বুটিং কমপ্লিট কৰিলোঁ। এপ্ৰিল মান্থত আমাৰ শ্বুটিং কমপ্লিট হৈ গৈছিলে। তাৰপাছত আজি যে এনেকৈ এইটো দিন আমি ফেচ কৰিম কেতিয়াও ভবা নাছিলোঁ, কোনেও ভবা নাছিলোঁ। দাদাৰ লগত মোৰ কথা হৈয়ে আছিলে। শ্বুটিঙততো বহুত আমি ক্ল'জলি পাইছোঁ, সকলোকে পাইছোঁ, দাদাকো পাইছোঁ। দাদাৰ মানে এজন ছিংগল স্পট বয়ৰ পৰা আৰম্ভ কৰি কোনোবা যদি ডাঙৰ এল্ডাৰ ষ্টাৰো আছে শ্বুটিঙত, সকলোকে সোধে তই ভাত খালি নে, তহঁতে ভাত খালি, আপোনালোকে ভাত খালে, ভালে আছ, মানে চবকে ইমান কেয়াৰিং কৰি আৰু ইমান প্ৰটেক্ট কৰি ৰাখিছিলে। কিন্তু দাদাৰ নিচিনা মানুহ এজনৰ লগত আজি এই ঘটনাটো হৈ যাব বুলি কোনেও বিশ্বাস কৰিব নোৱাৰে। মইতো কেতিয়াও মানি নলওঁ দাদা যে আমাৰ মাজত নাই। আৰু লাষ্ট মোৰ কথা হৈছিলে, দাদাই যিদিনাখন ছিংগাপুৰ যাব ওলাইছিলে সেইদিনাখন মোক দাদাই মেছেজ কৰিছিলে, মই ভালে আছোঁ নে সুধিছিলে। মই কৈছোঁ দাদা আছোঁ। দাদাই কৈছে মই কাইলৈ ছিংগাপুৰ যাম, আহি ৰৈ ৰৈ বিনালেৰ কামসমূহ যিসমূহ কাম আধৰুৱা হৈ আছে সেইসমূহ কাম কৰিম। তাৰপাছত মই ক'লোঁ ঠিক আছে দাদা, টেক কেয়াৰ, ভালকৈ আহিব, লগ পাম। তাৰপাছত দাদাই ক'লে মই 21st আহিম, 21 তাৰিখে আহিম বুলি কৈছিলে। দাদাই প্ৰত্যেকটো কথা মৃত্যুৰ আগমুহূৰ্তলৈ যেনেকৈ কথা কৈছিলে তেনেকৈ ৰাখিলে। 21 তাৰিখে আহিলে, কিন্তু এনেকৈ আহিব বুলি আমি কোনো ভবা নাছিলোঁ। আৰু মৌচুমী আলিফা মৰমতো মৌ বুলি মাতিছিল জুবিন দাই। তেওঁ যথেষ্ট ঘনিষ্ঠভাৱে তেওঁক পাইছিল, কাৰণ ৰৈ ৰৈ বিনালেৰ বহুদিন ধৰি শ্বুটিং কৰিছে, ৰৈ ৰৈ বিনালেত অভিনয় কৰিছে। আৰু জুবিন দাই যথেষ্ট বিশ্বাস কৰিছিল তেওঁক, যথেষ্ট তেওঁৰ মাজত থকা যিখিনি কনফিডেঞ্চ লেভেল বা তেখেতে কাম কৰাৰ যিখিনি উৎসাহ, সেই উৎসাহত জুবিন দাই যথেষ্ট আশা দেখিছিল। আৰু সেইবাবে মৌচুমীৰ সৈতে কাম কৰিবলৈ জুবিন দাই আগবাঢ়িছিল। কিবা কিবি সপোন আছিলে, বহুত এক্সাইটেড হৈ আছিলে, এনেকৈ কৰিম কামবোৰ। দাদাই চব কাম কৰিয়ে থৈ গৈছে। নাজানো কি আছিল, দাদাই কিবা জানিছিলে নেকি নাজানো। আৰু শ্বুটিঙত দাদাই লেন্স এটা ব্যৱহাৰ কৰিছে, সেই লেন্সটোত প্ৰায় অলমষ্ট একো দেখা নাপায়, অনলি 5%হে দাদাই দেখা পায়। চ' ৰাজেশ ছাৰ হওক বা গোটেইবোৰে কৈছিলে যে দাদাই কষ্ট পাব পাৰে, কাৰণ অনলি 5% ভিজিবিলিটি আছে সেই লেন্সটোৰ। চ' দাদাই ক'লে নাই, মোৰ অডিয়েঞ্চৰ কাৰণে, মোৰ ভালপোৱা মোৰ যিসকল অনুৰাগী আছে, মই এইটো কৰিবই লাগিব। আৰু এইটো মোৰ বাবে বহুত এটা বেলেগ ধৰণৰ কেৰেক্টাৰ, আৰু মই পাৰিমেই কৰিবলৈ। দাদাই সেই লেন্সটো লগাইছিলে। দাদাই যেতিয়া প্ৰথম দিনা সেই লেন্সখন লগাইছিলে, আমাৰ বহুত বেয়া লাগিছিলে, বহুত দুখ লাগিছিলে। তাৰপিছত আমি লাহে লাহে একচেপ্ট কৰি ল'লোঁ যে এইটোতো আৰু অভিনয়হে হয়। দাদাও আমাক চবকে ক'লে অভিনয়হে হয়, কিন্তু বহুত কষ্ট কৰিছে দাদাই দেই, বহুত কষ্ট কৰিছে। সেই কেৰেক্টাৰটো বহুত বেলেগ ধৰণৰ এটা কেৰেক্টাৰ, মানে দাদাৰ যিসমূহ মানে চিনেমা আছে, সেইসমূহ চিনেমাৰ যি কেৰেক্টাৰ্ছ আছে বহুত বেলেগ। এই কেৰেক্টাৰটো, দাদাৰ কেৰেক্টাৰটোৰ নাম আছিলে ৰাহুল বুলি। দাদাক আমি চাম ৰৈ ৰৈ বিনালেত।